এফালে দিল্লীৰ আফতাব নামৰ এগৰাকী ভুৱা প্ৰেমিকে নিজৰ জীৱিত প্ৰেয়সী শ্ৰদ্ধাক কাটি ৩৫ টুকুৰা কৰি ফ্ৰিজত ৰখা ঘটনাই সমগ্ৰ দেশত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাৰিওফালে প্ৰতিবাদৰ জোৱাৰ উঠিছে। লাখ লাখ মানুহে আফতাবৰ দানৱীয় কাণ্ডৰ বিষয়ে ফেচবুক ভিডিঅ' শ্বেয়াৰ কৰিছে। হত্যা, হিংসা, ধৰ্ম, জাতপাতৰ দৰে ঘৃণিত খবৰবোৰ আমি সকলোৱে শ্বেয়াৰ কৰোঁ তথা শুনিবলৈ পাওঁ। শ্ৰদ্ধা হত্যাৰ ঘটনাই প্ৰেম এক স্বৰ্গীয় অনুভূতি, সেই বাক্যশাৰীৰ আঘাত সানিছিল যদিও অসমৰ এটি ঘটনাই আকৌ প্ৰমাণ কৰি দিলে সঁচাকৈয়ে প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম কিমান গভীৰ হ'লে প্ৰেমিকাৰ মৃতদেহক বিবাহপাশত আবদ্ধ কৰি অন্তিম বিদায় জনাব পাৰে প্ৰেমিকে, সেয়া আপুনি ভিডিঅ'টো সম্পূৰ্ণ চালে অনুধাৱন কৰিব পাৰিব। যোৱা শুকুৰবাৰে ৰহাৰ চাপৰমুখ কচুৱাৰ প্ৰাৰ্থনা বৰা নামৰ এগৰাকী যুৱতীয়ে এক জটিল ৰোগত বলি হৈ অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হয়। প্ৰাৰ্থনাৰ প্ৰেম আছিল মৰিগাঁৱৰ বিতুপন তামলী নামৰ এগৰাকী যুৱকৰ লগত। দুয়োকে আপোন কৰি জীৱনটো আগবঢ়াই নিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল। ভাবিছিল ৰহাৰ ঘৰখন এৰি এদিন কইনা সাজেৰে বিতুপনৰ মৰিগাঁৱৰ ঘৰখনলৈ একেবাৰে গুচি আহিব প্ৰাৰ্থনা। কিন্তু বিতুপন প্ৰাৰ্থনাৰ সপোনে সাকাৰ ৰূপ নাপালে। তেওঁলোকক প্ৰেমিক প্ৰেমিকাৰ পৰা পতি পত্নী হোৱাৰ ক্ষেত্ৰত বাধা দিবলৈ যেন মাজত বাধাৰ প্ৰাচৰ হিচাপে থিয় হ'ল প্ৰাৰ্থনাৰ এক জটিল ৰোগ। দুয়ো নিশ্চিত হ'ল যে প্ৰাৰ্থনা আৰু পৃথিৱীত বেছিদিনৰ আলহী নহয়। মানসিকভাৱে নিজকে এক প্ৰকাৰ কঠিন শিল বুকুত বান্ধি বিতুপনে সাজু কৰিছিল প্ৰেয়সীক বিদায় দিবলৈ। কিন্তু তেওঁ কেনেকৈ বিদায় দিব প্ৰাৰ্থনাক? প্ৰেমিকা নে পত্নী হিচাপে? প্ৰেমিকা হিচাপে বিদায় দিলে সাৰ্থক নহ'ব তেওঁলোকৰ প্ৰেম। সেয়ে আজি মৃত্যুক সাৱটি লোৱা মৃত প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ প্ৰেমিকাৰ মৃতদেহৰ কপালত ৰঙা সেন্দুৰ বুলাই দিয়ে প্ৰেমিক বিতুপন তামুলীয়ে। কেৱল সেন্দুৰেই নহয়, কইনাৰ শুৱাই থোৱা মৃতদেহৰ মূৰতো দাঙি পিন্ধাই দিলে বৰমালা। কিন্তু তেওঁক মালা পিন্ধাবলৈ তেওঁৰ প্ৰেয়সীয়ে যে কোনোদিনেই হাত নেমেলাৰ বাটেৰে গুচি গ'ল। সেই বিতুপনে নিজেই প্ৰেয়সীৰ হাতেৰে মালাডাল স্পৰ্শ কৰোৱাই পিন্ধি ল'লে ডিঙিত। এনেদৰে সধৱা কৰি নিজ পত্নী তথা প্ৰেয়সীক বিদায় দিলে ইহ সংসাৰৰ পৰা। সাক্ষী হৈ ৰ'ল আত্মীয় স্বজন তথা প্ৰতিবেশী। প্ৰাৰ্থনাই কায়িকভাৱে ইহ সংসাৰৰ পৰা বিদায় মাগিলে, কিন্তু আত্মিক সম্পৰ্কৰ জানো শেষ হয়? আত্মাৰ সম্পৰ্ক সদায় অমৰ। বিতুপন প্ৰাৰ্থনাৰ প্ৰেমেও পালে এক স্থায়ী স্বীকৃতি। আমিও কামনা কৰোঁ প্ৰেম সৃষ্টিৰ বাবে হওক, ধ্বংসৰ বাবে নহয়। নিউজ ডেস্ক ৰিপোৰ্ট, আৱাজ বাৰ্তা।